বন্ধুসকল আজি ভিডিঅ'ত এনেকুৱা এজন ব্যক্তিক লগ কৰাই দিম যিজন ব্যক্তি ইণ্টাৰনেশ্যনেলি মেডেলিষ্ট হয় য়োগা আৰু আপোনাৰ এথলেটিক্স সেইকেইটাত আৰু আপোনাৰ তাৰ আগত বহুত এগালমান মেডেল আৰু কিবা কিবি আছে আৰু আহকচোন তেওঁলোকৰ ঘৰলৈ যাওঁ আৰু মাস্কখন মাৰি লওঁ। এয়া অনন্ত ছাৰৰ ঘৰ পাইছোঁহি আমি। অনন্ত ছাৰ আছেনে নাই বা ঘৰত থাকিব লাগে লকডাউনটো 2টা বজাৰ পিছতে আমাৰ ওচৰত যেতিয়া মই আহিব পাৰিছোঁ। অনন্ত ছাৰ আছেনে? এয়া অনন্ত ছাৰ ভালনে? মই আহিলোঁ মানে আজি বেলেগ এটা কামত আহিলোঁ। মোৰ মানে দৰ্শকখিনি মানে বহুতখিনি আজিকালি এইটো কৰোণা ধৰক বহুতখিনি আতংক হৈছে মানুহৰ মাজত। তেওঁ যদি ইমান ধুনীয়াকৈ আপুনি আসন বা ইণ্টাৰনেশ্যনেল মেডেলিষ্ট যেতিয়া কেইটামান আসন আৰু আপোনাৰ মেডেল কিছুমান আৰু কি এচিভমেণ্ট কৰিছিলে তাৰে কিছুমান দেখুৱাই দিম বুলি এই ৰাইজৰ মাজত আহিলোঁ। পাৰিবনে দেখুৱাই দিম? ঠিক আছে, মই দেখুৱাই দিছোঁ চাওক। ইমানখিনি মেডেল মানে আপোনাৰ গোটেই ঘৰ ভৰ্তি হৈ আছে মেডেলে। এইগাল এইখিনি ক'ত ক'ত কেনেকৈ কি মেডেল পাইছিলে আপোনালোকক চবকে দেখুৱাম লাহে ধীৰে। এইগাল দেখিছেনে গোটেই ঘৰটোতে ভৰ্তি হৈ আছে বুলি ক'ব পাৰি। আৰু আছে আৰু ক'ত আছে মানে আপোনাৰ দেখুৱাই আছোঁ লাহে লাহে কি এচিভমেণ্ট কৰিছিলে। এতিয়া এয়া চাওক গোটেইখন আৰু এওঁ অনলাইন য়োগা ক্লাছ আৰু বাকী ক'ত আছে য়োগা চেণ্টাৰ গোটেইখিনি কৈ আছোঁ, ভিডিঅ'টো চাই থাকক। মানে ছাৰ কোনটো ক'ত পাইছে আমাৰ ৰাইজক অকণমান কৈ দিব নি বাৰু? এবাৰ অল আছাম মাষ্টাৰ্ছ গেমত 2টা গ'ল্ড 1টা চিলভাৰ পালোঁ। অঁ, আৰু এইবোৰ অনলাইন ইভেণ্ট কৰিলোঁ। এইটো কাৰ্গিলটো ক'ৰ পৰা? কাৰ্গিলটো এইটো শিৱসাগৰতে গ'লোঁ, অনলাইন ইভেণ্ট হয়। অঁ অঁ, আচ্ছা আচ্ছা। এইটো গোটেই অল ইণ্ডিয়াৰ ভিতৰতে হৈছে। অঁ, এইটো গোটেই ৱৰ্ল্ডতে হৈছিলে। অঁ, আফ্ৰিকাৰ ৰাণ এইটো লকডাউনত কৰিলোঁ। আচ্ছা, এইটো বৰ মানে এটা ধুনীয়া, মই আগতো চাইছোঁ, এইটো বৰ ধুনীয়া মেডেল এটা পাইছে অনন্ত ছাৰে। এইটো ইণ্টাৰনেশ্যনেল মেডেলছ হয় নহয়? ইণ্টাৰনেশ্যনেল মেডেল। এইটো 2020 ইণ্ডিয়ান ৰানাৰ্ছ 1 month কমপ্লিট কৰাৰ কাৰণে এইটো মেডেল পাইছিলোঁ। বা এইটো আৰু আমাৰ এইবিলাক আপোনাৰ সপোন আমাৰ। এইটো গ্ৰামীণ ৰাণ। গ্ৰামীণ ৰাণটো ক'ত হৈছে? অনলাইনে? অনলাইনে, এইটো ইণ্ডিয়াৰ ভিতৰত হৈছিলে। আচ্ছা আচ্ছা। তাৰপৰা তেনেকৈ এইবিলাক মেডেল আছে। অঁ, এইকেইটা কিহত পোৱা হয়? এইকেইটা বেলেগ বেলেগ ইভেণ্ট আছিলে, অঁ, সেই তেনেকৈ পোৱা হৈছে। এইটো গ্ল'বেল ৰানিঙত এইটো পাইছিলোঁ। আচলতে আৰু এইখিনিতো বহুতখিনি আছে হিন্দুস্তান মাৰাথন। অঁ, তাৰপৰা এইবোৰ মাষ্টাৰ্ছ গেমৰ নেশ্যনেল মাষ্টাৰ্ছ গেমত এইবোৰ মেডেল পোৱা হয়। এইটো 3টা চিলভাৰ 1টা গ'ল্ড 2খন গেমত পাইছোঁ। আৰু আপুনি যোৱা বছৰ যে ইণ্টাৰনেশ্যনেল কেইবাটাও মেডেল পাইছিলে সেইকেইটা ৰাইজক অকণমান দেখুৱাই দিব। ইণ্টাৰনেশ্যনেল এইটো পাইছিলোঁ মালয়েছিয়া। আপুনি আপুনি যে গৈছিলে তাতে? গৈছিলোঁ। হয়, আপুনি কেনেকুৱা লাগিলে মালয়েছিয়াত? আমাৰ ইয়াৰ খেলত বহুত উন্নত দেশ আৰু তাত বহুত ভাল লাগিলে। তাত মৰা ফটো আছেনে? 2খনমান মই ৰাইজৰ মাজত শ্বেয়াৰ কৰিব পাৰিম নে? ঠিক আছে, আছে। কি এইকেইটা কি হ'ব বাৰু? বৰ ধুনীয়া লাগিছে। এইটো এয়াৰফ'ৰ্চ মেডেল, গোটেই অল ইণ্ডিয়াৰ ভিতৰতে হৈছিলে। অঁ, এইটো ৰানিঙৰ হয়? ৰানিঙৰ। আচ্ছা। এইটো পাৰ ৰাণ, এইটো ফাদাৰ্ছ ডে ৰানিঙত পৰা। অঁ অঁ, তেনেকৈ। তাৰপৰা এইটো ব্ৰাজিলৰ মানে গোটেই ইণ্টাৰনেশ্যনেল আপোনাৰ ইণ্টাৰনেশ্যনেল এইটো। আচ্ছা। তাৰপৰা এইটো পেৰু। তাৰপৰা এইটো চাইনা মানে চাইনা আপোনাৰ গোটেই ইণ্টাৰনেশ্যনেলি ইভেণ্টে পাতিছিলে। এইটো ইণ্ডিয়াত হৈছিলে। এইটো অঁ, গোটেই ইণ্টাৰনেশ্যনেলত হৈছিলে এইটো। আচ্ছা আচ্ছা। তাৰপৰা এইটো জৰ্ডান। বা আৰু আপোনাৰ আৰু 2টামান মেডেল আহি পোৱাহি নাই, লকডাউনৰ কাৰণে বন্ধ হৈ আছে। আৰু 2টামান আহি পাবহি এইখিনিতে। অঁ, এনেকুৱা যেন প্ৰতিভাচক আমাৰ মাজত মানে আছে যে, সেয়াই আমাৰ সৌভাগ্য। আৰু এটা কথা আমি ক'বলৈ, মোৰ দাদাই হয় তেওঁ, আমাৰ ঘৰৰ যিহেতু একেবাৰে কাষতে হয়, সেইকাৰণে মই আজি অকণমান চিনাকি কৰি দিব বিচাৰিলোঁ। আৰু চাৰ্টিফিকেট 2খনমান দেখুৱাওঁ, তেওঁ সেইকেইখন আমাৰ আৰু এটা বস্তু দেখালোঁ। হয়, কওক। এইটো চৰকাৰীভাৱে এইটো এৱাৰ্ড পাইছিলোঁ, বেষ্ট খেলুৱৈ এৱাৰ্ড। এইটো 19ত পাইছিলোঁ, 2019। আৰু এইটো এটা পাইছিলোঁ 2020। এইটো 2টা এৱাৰ্ড পাইছিলোঁ 2020 চৰকাৰী ফালৰ পৰা। বেষ্ট খেলুৱৈ এৱাৰ্ড আচলতে কাক কাক দিয়ে আপোনালোকে হয়তো জানেই ভালকৈ। আৰু সেই 2টা এৱাৰ্ড 19 আৰু এইবাৰ 20ত অনন্ত ছাৰক দিয়া হৈছে। আৰু এই চাৰ্টিফিকেটকেইখন আপোনালোকে হয়তো তেওঁ দেখুৱাই দিব। গোটেইকেইখন মই দেখুৱাইছোঁ। এখন শ্ৰীনগৰত হৈছিলে, ইণ্টাৰনেশ্যনেল য়োগা চেম্পিয়নশ্বিপ।
তাত কি পজিশ্যন পাইছিলে? 6 পজিশ্যন পাইছিলোঁ। আৰু এইখন হৈছিলে হাৰিয়ানাত হৈছিলে ইণ্টাৰনেশ্যনেল য়োগা চেম্পিয়নশ্বিপ, তাত 4th পজিশ্যন পাইছোঁ। আৰু এখন মোৰ ডিপ্ল'মা হয়, 15 চনত কমপ্লিট কৰিলোঁ য়োগাৰ ওপৰত। য়োগা আচলতে অন্ততঃ য়োগা এতিয়া মাষ্টাৰ হয়। আৰু এইখন হ'ল মালয়েছিয়াত 200 মিটাৰত 4th পজিশ্যন পাইছিলোঁ 45 প্লাছত। 45 প্লাছ। এতিয়া আপোনাৰ বয়সটো ধৰিব নোৱাৰে আচলতে মানুহে। 48 বুলি মানে আপুনি যদি কয়ও না চাৰ্টিফিকেট দেখুৱাই দিলেও কোনো বিশ্বাস নকৰে মানে পটককেনে। আৰু 2টা মেডেল আছে, দেখাই লৈছোঁ। এইটো 100 ডেজ ৰানিং কৰিছিলোঁ। এইটো 100 ডেজ মানে কেনেকৈ আপোনাৰ 100 দিন কেনেকৈ 2 টাইমছকৈ কৰিছিলোঁ। 2 টাইমছ 100 ডেজ মানে আপোনাৰ 100 দিন এনেকৈ ৰানিং তাৰমানে আগবেলা মৰ্ণিং কৰিছিলোঁ আৰু ইভিনিং, কিন্তু কোনো গেপ কৰা নাছিলোঁ। কণ্টিনিউ 100 দিন কৰিছিলোঁ, 1541 কিলোমিটাৰ কমপ্লিট কৰিছিলোঁ। বা আৰু এটা তেনেকৈ ৰানিং কৰোঁতে আপোনাৰ পুলিচখিনিকো আপুনি ট্ৰেইনিং দি আছিলে? হয়, এই SP ছাৰকো মই গোটেই ফিজিকেল ফিটনেছৰ ওপৰত ট্ৰেইনিং দিছোঁ। তাৰপৰা NCCৰ গাৰ্লছ কলেজৰ আৰু ফুলেশ্বৰ স্কুলৰ NCC ছোৱালীবিলাকক ট্ৰেইনিং কৰাইছোঁ, তেনেকৈ ট্ৰেইন কৰাইছোঁ। আৰু এতিয়া ৰিচেণ্ট এইটো আহিছে ৱৰ্ল্ড হেৰিটেজ ৰান, আপোনাৰ এইটো ৰিচেণ্ট পাইছা? ৰিচেণ্ট পাইছোঁ এতিয়া। এইখিনি গোটেইখিনি আপোনাৰ মেডেল দেখুৱাওঁতে বহুত দেৰি লাগিব, আৰু এটা ভিডিঅ' বনাবগৈ লাগিব। এই চব বডি বিল্ডাৰ 2005ত আচলতে অন্ততঃ বডি বিল্ডিঙতো বহুতখিনি মেডেল এচিভ কৰিছে, আৰু প্ৰায়বিলাক আপোনাৰ দেখুৱাবলৈ বহুতখিনি। আৰু এইখিনি চাওক, বহুতখিনি তাৰমানে আপোনাৰ কি ক'ম, সমিতিৰ লগতো জড়িত, যোনবিলাক আপোনাৰ এছ'চিয়েশ্যনবিলাক আছে, তাতো বহুতখিনি আপোনাৰ সমাজসেৱা। ইণ্টাৰনেশ্যনেল কাৰ্ড হয় য়োগা ইণ্টাৰনেশ্যনেল, আৰু এইটো অল ইণ্ডিয়া পোষ্টেল পাৱাৰ লিফটিং চেম্পিয়নশ্বিপত এইটো মই জাজ কৰিছিলোঁ ইয়াত, জাজৰ কাৰণে। এইটো 2nd ইণ্টাৰনেশ্যনেল আছিলে, এইটো য়োগা। তেনেকৈ এইবিলাক কাৰ্ডবিলাক আছে। আৰু এইবিলাক ট্ৰফিবিলাক, এয়া বহু ফটোখন তেওঁলোকে সজাই থৈ দিছে। ইয়াত ইণ্টাৰনেশ্যনেল ফটো কেইখনমান আছে, চাব পাৰে। তাত জয়া এখন জিলিকাই থৈ আহিছোঁ মালয়েছিয়া। আৰু এইকেইখন মালয়েছিয়া ফটো মই এইখন ধুনীয়াকৈ আপোনাক শ্বেয়াৰ কৰি দিম, আৰু 2খনমান ফটো লৈ পিনি। এতিয়া এটা কথা হৈছে ন, আপুনি নতুনকৈ উঠি অহা চামক যোনখিনি আপুনি ট্ৰেইনিং দি আছিলে বিনা পইচাত, সেইটো মই বহুতৰ মুখত শুনিছিলোঁ যে আজিকালিৰ দিনত পইচা পাতি ধৰক বহুতৰ মানুহৰ পইচাৰ কাৰণে কাম কৰি থাকে। আপুনি যোনখিনি পুলিচৰ কাৰণে গৈছিলে মানুহখিনি বিনা পইচাত যে শিকাই আছিলে, আপুনি কেনেকুৱা পালে ল'ৰাখিনিক ব্যৱহাৰ? চবেই কপাৰেট কৰিছে মোৰ লগত, ভাল, চবৰে ব্যৱহাৰ পাতি ভাল আৰু ধুনীয়া লাগিছে। আৰু তেওঁলোকে মোক মাতি থাকে, যেতিয়া প্ৰয়োজন হয় তেতিয়াই মাতে, আৰু মই তেনেকৈ মই শিকাই আছোঁ চবকে। এতিয়া আমি যিকেইটা প্ৰণায়াম দেখুৱাব লাগে সেইকেইটা চাই লওঁ, তাৰপিছত অনুচাৰ আকৌ কথা পাতিম। যিহেতু এতিয়া ক'ভিডৰ যি পৰিস্থিতিত, সেইকাৰণে আজি বহুতে টিভিৰ পৰা, পেপাৰ পত্ৰৰ পৰা আদি কৰি সকলো গুণী জ্ঞানী মানুহে কৈছে যে আসন প্ৰণায়াম কৰি থাকিবৰ কাৰণে। সেইখিনি আচলতে আমি যোনজন মানুহে ভালকৈ জানে তেওঁৰ পৰাহে আচলতে শিকি পিনি আমি কৰিব লাগে। আৰু তাকে সেইকাৰণে মই অনন্ত ছাৰক আপোনালোকৰ আগত এই ভিডিঅ'টো কৰিবলৈ আহিলোঁ, আৰু আপোনালোকক যে জনাবলৈ বিচাৰিছোঁ তেওঁ কেনেকৈ কি কৰে সেইখিনি অকণমান যাতে ডিটেইলিং ভালকৈ বুজাই পিনি কৰিবৰ কাৰণে মানুহৰ সুবিধা হোৱাকৈ দেখুৱাই দিয়ে। প্ৰথমতে আমি উশাহটো কি ধৰণে ল'ব লাগে আৰু উশাহটো আমি কি ধৰণে এৰিব লাগে তাৰ ওপৰত প্ৰথমতে দেখাই ল'ম। প্ৰথম আমি চকুকেইটা বন্ধ কৰি ল'ম, জ্ঞান মুদ্ৰাত বহিম। আমি প্ৰথমতে উশাহটো টানিবৰ সময়ত পেটটো অলপ ফুলি যাব, আৰু উশাহটো এৰিবৰ সময়ত আমাৰ পেটটো সোমাই যাব। তেতিয়াহে আমি 100% অক্সিজেনটো আমি ভিতৰত পাম। নহ'লে কি হয়, আধা অংশ এনেই অক্সিজেন থাকি যায়। সেইকাৰণে মই দেখাইছোঁ এবাৰ। আমি উশাহটো যেতিয়া টানিম 4 ছেকেণ্ডত যদি টানো, আমি উশাহটো এৰি দিয়া সময়ত 8 ছেকেণ্ডত এৰিব লাগিব। তেতিয়াহে আমাৰ বডিৰ পাৱাৰটো বাঢ়িব, ব্লিডিং ছিষ্টেমটো ভালে থাকিব। এতিয়া নেক্সট মই দেখাবলৈ বিচাৰিছোঁ ভস্ত্ৰিকা প্ৰণায়াম। আগতো কি প্ৰণায়াম আছিলে? আগতো আছিলে ব্লিডিং ছিষ্টেমৰ কাৰণে এইটো উশাহ নিশাহ লোৱা। আচ্ছা আচ্ছা, সেইটো এটা প্ৰণায়াম। এতিয়া মই
ডিঙিৰ কাৰণে এই গ্লেণ্ডটোৰ কাৰণে আমি গ্লেণ্ডটোৰ পৰা কেনেকৈ হাত সাৰি থাকিব পাৰিম, কাহৰ হওক, ফ্ৰেণ্ডাইটিছ হওক, টনচিল হওক, থাইৰয়ড, এইবিলাকৰ পৰা আমি হাত সাৰি থাকিবৰ কাৰণে আৰু বৰ্তমান যুগত এতিয়া যিটো চলি আছে সেইবিলাকৰ ক'ভিডৰ লগত আমি কেনেকৈ ফাইট কৰিব পাৰিম তাৰ ওপৰত মই দেখাইছোঁ। ডিঙিত যিমান আমি প্ৰেছ কৰিম সিমানে আমাৰ এই গ্লেণ্ডটো আমাৰ ষ্ট্ৰং হ'ব আৰু ষ্ট্ৰং হৈ থাকিলে কি হয় আমাৰ কাহ নহয়, সেইবিলাকৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। এতিয়া নেক্সট বেলেগ এটা প্ৰাণায়াম দেখাম, সেইটো হ'ল অনুলোম বিলোম অল্টাৰনেটিভ। আমি এতিয়া বাওঁ নাকেদি উশাহটো টানিম আৰু 2 ছেকেণ্ড এটাকে ধৰি ৰাখি সোঁ নাকেদি আমি উশাহটো এৰি দিম। আকৌ সোঁ নাকটোৱেদি আমি উশাহ টানিম, আকৌ বাওঁ নাকেদি এৰি দিম লাহে লাহে। এতিয়া মই সোঁ হাতেদি কৈছোঁ, এতিয়া বাওঁ হাতেদি কৰোঁ। বাওঁ হাতে ধৰি লওঁ, সোঁ নাকেদি টানি বাওঁ নাকেদি এৰিম। এতিয়া শেষত কপাল ভাতি কৰিম। কেনেকৈ কৰিব লাগে চাই লওক। বহুতে কি কৰে, অকল পেটটো ওলোৱা সময় কৰে, উশাহটো এৰি দিয়ে, সেইটোকে কপাল ভাতি বুলি বহুতে ভাবে। সেইটো একচুৱেলি অগ্নিচাৰহে। কপাল ভাতি কপালত প্ৰেছ কৰি কিনি আমি যিটো প্ৰাণায়াম কৰিম সেইটোহে কপাল ভাতি। এতিয়া সকলোৱে ধুনীয়াকৈ চাব কেনেকৈ কৰিছোঁ মই। এইখিনিকে ক'লোঁ। এতিয়া আমি ক'ভিডৰ সময়ত আমি ক'ভিডৰ লগত যুঁজ কৰিবলৈ, ক'ভিডক হৰুৱাবলৈ হ'লে আমি এইকেইটা প্ৰাণায়াম কৰিব লাগিব। ইয়াৰ লগতে 25 মিনিট নহ'লে 20 মিনিট আপোনালোকে খোজকাঢ়ক, 2 এটা এক্সাৰচাইজ কৰক। কৰাৰ পাছত এই প্ৰাণায়ামখিনি কৰক, আপোনালোকে উপকৃত হ'ব পাৰিব আৰু সুস্বাস্থ্য অধিকাৰী হ'ব পাৰিব। অকল যে ক'ভিডকে যে আমি হৰুৱাই থাকিম সেইটো নহয়, আমি নিজেও এটা সুস্বাস্থ্য অধিকাৰী হ'ব পাৰোঁ। যিহেতু এতিয়া আপোনাৰ যোনটো য়োগা চেণ্টাৰ আছে, এই য়োগা চেণ্টাৰটো আপোনাৰ কোনডোখৰত আছে? ৰংঘৰৰ একদম অপজিটত। আচ্ছা আচ্ছা। আপোনাৰ য়োগা চেণ্টাৰলৈ এতিয়াতো যাবলৈ অসুবিধা হ'ব। আৰু এনেকুৱা হৈছে কিছুমান মানুহ কিছুমান বেমাৰত ভুগি থাকে, ধৰক যিকোনো ডায়েবেটিছ হওক, কিছুমানৰ কিবা বিষ কোষ থাকে বা তেনেকুৱা। ডক্তৰে কয় যে আসন কৰিবৰ কাৰণে, প্ৰাণায়াম কৰিবৰ কাৰণে, সেইখিনি কৰিবলৈ হ'লে আপোনাক কেনেকৈ যোগাযোগ কৰিব আৰু আপুনি অনলাইন ক্লাছ দিব পাৰিব নাই? এতিয়া জুমৰ এপছ এটা মই খুলি লৈছোঁ আৰু কোনোবা যদি ইচ্ছুক থাকে ইয়াৰ ওপৰত শিকিবৰ কাৰণে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ফোন নম্বৰো আছে, তেনেকৈ দি দিয়া হ'ব। আপোনাৰ ফোন নম্বৰটো শ্বেয়াৰ কৰি দিব পাৰিম? হয়, আপোনাৰ ফোন নম্বৰটো শ্বেয়াৰ কৰি দিম। আৰু যিসকল ইচ্ছুক প্ৰাৰ্থী বা যোনবিলাক পেচেণ্টে হওক বা কিছুমান কথা যদি জানিব বিচাৰে সেইখিনি তেওঁলোকক যোগাযোগ কৰি শিকিব পাৰিব। আৰু অনলাইন তেওঁৰ লগত ভিডিঅ' কনফাৰেঞ্চৰ যোগেদি আপুনি বহুতখিনি প্ৰাণায়াম কৰিব পাৰিব। আৰু এটা কথা কওঁ, অনন্ত ছাৰে যোনখিনি কিছুমান বনৌষধিৰ লগত, যিহেতু য়োগা বুলি ক'লে অকণমান আয়ুৰ্বেদিকতো পৰি যায় কিছুমান ক্ষেত্ৰত, আৰু আয়ুৰ্বেদিকৰ কিছুমান ধৰক তেওঁৰ মাকৰ পৰা বহুতখিনি দৰৱ পাতিও শিকি পিনি আজিৰ ডেটত পিছফালে বহুতখিনি গছ আছে, সেই 2-এজোপা দেখুৱাই দিওঁ আৰু ৰাইজে কেনেকৈ কি কেতিয়া ব্যৱহাৰ কৰিব পাৰিব চাই লওক। য়োগা প্ৰাণায়াম এইকেইটাই দেখুৱালোঁ, আৰু বহুত দেখুৱাবলৈ হ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। আৰু যদি বিশেষ জানিবলৈ মন আছে আপোনালোকে তেওঁৰ লগত যোগাযোগ কৰক। নমস্কাৰ। বাৰীৰ ফালে গৈ আছোঁ। এনেকুৱা বহুত ডাঙৰ বাৰী আছে, এইবিলাক চব ফুল ফল ঢেৰ আছে গছ। আচলতে গাঁৱৰ পৰিৱেশ হয় এনেকুৱাকৈ ভাল লাগে। কৰ্দৈ খাই থাকিবলৈ পেচাবৰ ইনফেকশ্যন নহয়।
কৰ্দৈটো চাফা হৈ থাকে পেচাবৰ ইনফেকশ্যনৰ কাৰণে বহুত ভাল কৰ্দৈটো আচ্ছা মানুহে বহুতে আজিকালি ফাষ্ট ফুড আইটেমে ভাল পায় বাৰু সেইকাৰণে আৰু এটা দৰৱ দেখাইছো এই দৰৱটো আজিকালি পাবলৈ বহুত দিগদাৰ হয় আপুৰুগীয়া এইটো আমাৰ ককাহঁতে কোৱা শুনো এইটো পাত দৰৱ বুলি কয় তামোল পাণ আৰু অৰিহণা দি পিনি আমাৰ ঘৰৰ পৰা নিয়ে ই হ'ল এজমেটিক ট্ৰাবল যিটো এতিয়া আমাৰ মানুহে ভুগি আছে কাহ বুকু বিষ সেইবিলাকৰ হাত সাৰি থাকিবলৈ হ'লে ইয়াৰ 3 পিচ পিচি জালুকৰ পৰিমাণ আছে তেনেকে 21টা জালুকৰ লগত যদি আমি চাহৰ দৰে যদি 3 বাৰ খাওঁ মানুহৰ বুকু বিষ নাইকিয়া হয় কাহ ভাল হয় এই বস্তুটো এতিয়া বহুত মানুহে নাজানে এইটো ইয়াৰ শক্তি কিমান আমি ভাবি শেষ কৰিব নোৱাৰোঁ এইটো আমি এতিয়া ঘৰত মাজে সময়ে বনাই খাই আছোঁ এতিয়া আমি ক'ভিডৰ সময়ত খাই আছোঁ সেইটো কাৰণে আমি নিজকে ভাবোঁ একদম আৰোগ্য হৈ আছোঁ বুলি এইটো বস্তু ময়ো খাই পাইছোঁ আজি 6-7 বছৰমান আগত আপোনাৰ মায়ে দিছিলে মোক কাহৰ কাৰণে দিছিলে আৰু বহুত কামত অহা বস্তু এইটো পাত দৰৱ চব যদি আপোনালোকৰ অঞ্চলতো ক'ৰবাত আছে বিচাৰিব পাৰে বহুত ভাল দৰৱ এইটো চক এই লতাটো চাগে বহুতে চিনি নাপায় এইটো ভেদাইলতা বুলি কয় এনেই ছিঙি দিলে বহুত পদা নিচিনা গোন্ধায় বেয়া গোন্ধায় কিন্তু ইয়াৰ ইমানেই ভাল গুণ আছে এইটো খাই দিলে কি হয় আমাৰ ব্লাডত কোনো বেমাৰ নহয় ইমিউনিটি চিষ্টেমটো ষ্ট্ৰং হয় ভাল হৈ থাকে সেইটো কাৰণে এতিয়া আমি যিটো আমি ভুক্তভোগী হৈ আছো আমি এতিয়া বৰ্তমান এতিয়া এই ভেদাইলতাটো যদি খাই থাকোঁ আমাৰ হেল্থৰ কাৰণে বহুত উপযোগী মানে এইটো বহুত ষ্ট্ৰং কৰে আৰু পাতখিলা আপোনালোকে চাগে ভালকৈ দেখুৱাই দিয়কচোন এবাৰ বহুত মানুহে চাগে মই ছিঙি পিনি দেখাই দিছোঁ এইজোপা ভেদাইলতা এইটো বেক চাইডটো গোন্ধটো বৰ বেয়া ওলায় গোন্ধটো বেয়া ওলায় কিন্তু যেতিয়া বনাই দিয়ে খাবলৈ বিৰাট টেষ্টি হয় পকৰি বনাই খাব পাৰে মানুহে ইভাগেও চব্জি বনাই পিনি হেৰি কৰি খাব পাৰে এইটো বহুত ভাল গুণ আছে ইয়াৰ এতিয়া এইবিলাক বস্তু আচলতে বহুত পাহাৰৰ চাইডে মানুহবিলাকে খাই থাকে কাৰণে বেমাৰ আজাৰ কম হয় সেইকাৰণে ভাবিছোঁ আৰু বহুতখিনি গছ আছে আপোনালোকে শিলিখা চাব পাৰে পৃথিৱীৰ ভিতৰত আটাইতকৈ 1 নম্বৰত থকা ফলটোৱে হ'ল শিলিখা শিলিখাটো খালে গেছৰ পৰা আদি কৰি পেটটো চফা কৰি ৰাখে আমাৰ পেংকাছটো বহুত ষ্ট্ৰং হৈ থাকে আজিকালি আচলতে ল'ৰা ছোৱালীবিলাকে বহুতখিনি পেকেজিং আইটেম চিপছৰ পৰা আদি কৰি বহুতখিনি ভাল পায় আচলতে সেইখিনি খাব লাগে তাৰ মাজতে এইবিলাক চলাই থাকক এনেকৈ ত্ৰিফলা খাই থাকিলেও আমি বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ লেট্ৰিন ক্লিয়াৰ হয় কোনো মানুহৰ পাইলছ নহয় সেইকাৰণে আমি ত্ৰিফলাটো ইউজ কৰিব পাৰোঁ ডেইলি ৰাতি শোৱাৰ আগত এচামুচ খাব পাৰোঁ আৰু সকলোৱে খওক ইউজ কৰক এতিয়া যিটো আমি পৰিস্থিতিৰ সৈতে যুঁজ দিব লাগিব সেইটো যুঁজ দিবলৈ হ'লে কিছুমান বস্তু আমি নিজে ইউজ কৰিব লাগিব কাৰণ কেলৈ ভাত দাইলত আমি চব বস্তু নাপাওঁ সেইটো কাৰণে আমি কি হয় ভেদাইলতা খাব লাগিব যেনেকৈ আমি শিলিখা খাব লাগিব কৰ্দৈ খাব লাগিব আৰু এতিয়া চাওক এই বাৰীখন ইমান ডাঙৰ বাৰী নহয় আপোনাৰ ঢেৰ গছ লতা পাত আছে আৰু প্ৰতিটো ঔষধি বস্তু আছে বহুত আজি গোটেইখিনি দেখুৱাই নিদিওঁ দেখুৱাই দিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু আজি ভিডিঅ'টো আৰু সামৰিবলৈ হৈছে আৰু 2-এটা কথা মই অনন্ত দাক জানিবলৈ অনন্ত ছাৰ আপোনাৰ কিমান দিনৰ অভিজ্ঞতা হয় এইখিনি মই এতিয়া 34 ইয়াৰ্ছ এতিয়া স্পৰ্টছ লাইফ মোৰ এতিয়া আৰু কণ্টিনিউ কৰি আছোঁ মই ড্ৰপ কৰা নাই 34 ইয়াৰ্ছ মানে আপোনাৰ এটা যুগ গ'ল বুলি ধৰক এটা যুগ যেতিয়া একেটা ক্ষেত্ৰতে মানুহজন লাগি থাকে বহুতখিনি অভিজ্ঞ হয় আৰু বহুতখিনি কথা জানে বুলি জানো আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু বাকীখিনি বহুতখিনি কথা আপোনাৰ পৰা জানিবলৈ আছে বহুতে ৰাইজে যদি আকৌ কমেণ্ট কৰি ডিমাণ্ড কৰে তেতিয়াহ'লে আপোনাৰ লগত যোগাযোগ কৰিম আৰু ভিডিঅ' এটা দিবৰ কাৰণে চেষ্টা কৰিম আৰু এটা কথা আপোনালোকে লাষ্ট কিবা ক'ব বিচাৰিব নি ৰাইজক বৰ্তমান এতিয়া পৰিস্থিতিৰ লগত মানুহে যিধৰণে যুঁজ কৰি আছে ক'ভিডৰ পৰা হাত সাৰিবলৈ সকলো মানুহ যাতে ক'ভিডৰ পৰা হাত সাৰি পিনি ক'ভিডৰ লগত জিকক আৰু সুস্বাস্থ্য অধিকাৰী হৈ থাকে সকলো অসমবাসীকে মই ধন্যবাদ জনাইছোঁ আৰু ময়ো এটা কথা ক'ব বিচাৰিছোঁ এনেকুৱা এজন প্ৰতিভা আমাৰ অসমত আছে যে আৰু মই সাধাৰণতে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ নকওঁ এইটো ভিডিঅ' শ্বেয়াৰ কৰক কাৰণ এনেকুৱা প্ৰতিভা আমাৰ মাজত দৰকাৰ আৰু ভৱিষ্যতলৈ তেওঁ ফ্ৰী অফ কষ্ট বহুতখিনি ল'ৰা ছোৱালীক ট্ৰেইনিং দি আছে পুলিচত হওক কিবা হওক ট্ৰেইনিং দি আছে সেই ট্ৰেইনিংখিনি যদি লাভ কৰিব বিচাৰে অন্ত ছাৰৰ লগত যোগাযোগ কৰক ফোন নম্বৰটো ডেছক্ৰিপশ্যনত থাকিব আৰু যদি মোৰ লগত কিবা কথা পাতিব বিচাৰে ডেছক্ৰিপশ্যনত আইডিটো আছে মোৰ থেংক ইউ চ' বন্ধুসকল আজি ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে আৰু আপোনালোকে কমেণ্ট কৰক যে আপোনালোকে কোনটো আসন কৰি ভাল পায় আৰু কোনটো আসন কৰিছে নতুবা আপোনালোকে যদি কিবা শিকিব বিচাৰে অনন্ত ছাৰৰ লগত যোগাযোগ কৰক অথবা যদি মোৰ লগত পোনপটীয়াকৈ কথা পাতিব বিচাৰে ডেছক্ৰিপশ্যনত গৈ মোৰ ইনষ্টাগ্ৰাম আইডিত ফ'ল' কৰি মোলৈ মেছেজ কৰক ইনষ্টাগ্ৰামত আৰু মই আপোনালোকক মেছেজৰ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম চ' আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ মই অভিজিতে ধন্যবাদ